যোৱা পৰহি মালৈ ফোন কৰোতে মাক সুধিলো যে মা ভাত কিহে খালি? মায়ে ক'লে যে মগু মাহৰ তৰকাৰী মাছেৰে বনালো সেয়াই খালো। মগু মাহৰ তৰকাৰীখন খোৱাৰ লগে লগে মানে সেই মা হাতৰ তৰকাৰীখন মনতে পৰি গ'ল। আৰু যিমানে যি নহওক বিয়া হোৱাৰ পাছত ঘৰৰ ভাত তৰকাৰী খিনি বাৰে বাৰে মনত পৰি থাকে। সকলোৰে ক্ষেত্ৰত হয়নে বাৰু? মোৰ ক্ষেত্ৰত হয় কিন্তু। ঘৰৰ ভাত তৰকাৰী কেইটা বাৰে বাৰে মনত পৰি থাকে। কেতিয়াকে যাওঁ কেতিয়াকে খাব পাৰো ঘৰৰ ভাত এসাঁজ তেনেকে মনত পৰি থাকে। সেয়ে ভাবিলো আজি ময়ো মগু মাহৰ তৰকাৰী মাছৰ সৈতে বনাই খাওঁ আৰু লগতে ভিডিঅ'টো শ্বেয়াৰ কৰো। প্ৰথমতে মই মগু মাহখিনি ভালদৰে ধুই সোৱাদ অনুসৰি নিমখ দি মই কুকাৰটো গেছৰ ওপৰত বহাই দিছো 3টা চিটি মাৰি ল'ম। আৰু আনফালে হলে মালি মাছ ধুনীয়াকে নিমখ হালধি লগাই লৈছো। কুকাৰটো চিটি মাৰিলে 3টা চিটি ধুনীয়াকে মাৰি লৈছো। এতিয়া এটা কেৰাহীত মই অকনমান তেল দিছো প্ৰয়োজন অনুসৰি মাছখিনি ফ্ৰাই কৰিবৰ কাৰণে। মাছখিনি ধুনীয়াকে এনেধৰণে ফ্ৰাই কৰি ল'ম আৰু এই মাছটো যোৱাকালি লৈ আহিছিল সন্ধিয়াতে। কেইপিছমান মই ধুনীয়াকে ফ্ৰিজতে ভৰাই থলো বোলো মগু মাহৰ লগত বনাই খাম বুলি। এয়া ধুনীয়াকে ফ্ৰাই কৰি ললো ইলতি সিলতিকৈ ধুনীয়াকে ফ্ৰাই কৰি ললো। আৰু এই মাছটো বিলৰ মাছ হয় সেইকাৰণে বহুত সোৱাদ হৈছে। এতিয়া মই একেখিনি তেলতে কেইটামান পাঁচফোৰণ লগতে কাটি লোৱা পিঁয়াজখিনি দি ভাজি ললো। পিঁয়াজখিনি কিছু সময় ভজাৰ পিছতে খুন্দি লোৱা নহৰুখিনি দি দিছো। নহৰু কেঁচা গোন্ধ যোৱাৰ পিছত এচামুচ হালধি পাউডাৰ লগতে জিৰা পাউডাৰ অকনমান দি ভাজি ললো। লগতে বিলাহী দুটাও ধুনীয়াকে মিহি মিহিকে কাটি লৈছো। বিলাহী দুটা সৰু চাইজৰ হয়। আৰু সোৱাদ অনুসৰি নিমখ দি বিলাহীখিনি এনেধৰণে গলাই লব লাগিব তেলতে। এয়া ইফালে মাহখিনি ধুনীয়াকে বইল হৈ গৈছে সিজি গৈছে। আৰু এতিয়া বিলাহীখিনিও মই ধুনীয়াকে সিজাই ললো। এয়া অকনমান গুৰি কৰি ভাঙি দিছো। বিলাহীখিনি সিজাই লোৱাৰ পিছতে মই বইল কৰা মগু মাহখিনি দি দিছো তাতে। এইখিনি কিছু সময় এনেধৰণে লৰাই লৰাই ভাজি থাকিব লাগিব। তেলতে 5 মিনিট সময় মান লৰাই লৰাই ভাজি ললো। এতিয়া মই পানী দিছো। পানী দিয়াৰ পিছতে ধুনীয়াকে অকনমান সময় লৰাই যিখিনি মাছ ফ্ৰাই কৰিছিলো সেইখিনি দি দিছো। এতিয়া মই ঢাকোনখন লগাই থৈ দিম যিহেতু মাছখিনি উতলিব লাগিব। আৰু আঞ্জাখন আপুনি যিমান উতলাব সিমানে মানে মাছৰ সোৱাদটো ওলাই আহে খাবলৈ খুব ধুনীয়া হয়। আৰু মই বাৰীখনলৈ ওলাই গলো এয়া নৰসিংহ পাত কেইটামান আনিব গৈছো। আৰু নৰসিংহ পাত মানে মই প্ৰতিটো সাজতে দি দিওঁ। আৰু নৰসিংহ পাতৰ মানে ফ্লেভাৰটোৱে মানে আৰু ইয়াৰ সোৱাদটো দুগুণ কৰি পেলাই। ধুনীয়াকে মই নৰসিংহ পাত কেইটামান ছিঙি আনিলো। পাতকেইটা বুঢ়া হৈ গৈছে। কুমলীয়া পাত কেইটামান চাইছিলো নাপালো। সেই বুঢ়া বুঢ়া পাত কেইটাকে লৈ আহিলো। এয়া ধুনীয়াকে উতলি আছে বক বককে। এইখিনি উতলোৱাৰ পাছতে অকনমান সোৱাদ অনুসৰি নিমখ দিছো। আৰু লৰাটোৰ কাৰণে মই উলিয়াই ললো প্ৰথমে। তাৰ পাছতহে মই জালুক আৰু জলকীয়া দি ধুনীয়াকে কিছু সময় উতলাই নৰসিংহ পাত কেইটামান দি দিছো। মিহি মিহিকে কাটি দিছো। আঞ্জাখন যদি অকনমান থপথপিয়াকে ডাঠ হৈ আহে নহয় তেতিয়া খাব আৰু কিমান সোৱাদ লগা হয় নহয়। আৰু এয়া মই লাই শাকৰ চাটনি এখন বনাই ললো। লাই শাক খিনি ঘৰৰ হয়। মাছৰ লগত খুব ধুনীয়াকে পিটিকা বনালো। ইয়াৰ ৰেচিপিটো মই নেক্সট এটা ভিডিঅ'ত দিম আপোনালোকক। যিহেতু ভিডিঅ'টো বহুত দীঘল হৈ যায়গৈ। দুটা দুটা ৰেচিপি যদি একেলগে দিয়া যায় ভিডিঅ'টো বহুত দীঘল হৈ যায়গৈ। ইয়াত ধুনীয়াকে সজাই ললো। বেঙেনা এটা ধুনীয়াকে ফ্ৰাই কৰি ললো দীঘল দীঘলকে। আৰু এয়া লাই শাকৰ চাটনি আৰু মাছৰ পিটিকা অকনমানো বনাই ললো। খাবলৈ যে কিমান সোৱাদ লগা হৈছে নহয় বিশেষকে মানে তৰকাৰীকণ। বাৰু আজি ভিডিঅ'টো ইমানে আছিল। যদি ভাল লাগিছে তেতিয়াহলে এটা লাইক কমেন্ট শ্বেয়াৰ কৰি দিব। আজিলৈ আহিলো। বাই বাই।